की तरह बसवास करते हैं। मिसिंग लोगों का दो त्योहार होता है, दो फेस्टिवल होता है, आली अलीगां और पोरग। कैसे मिसिंग ट्राइब्स के लड़के लोग घर पे ही अपना कपड़ा बनाते हैं, धागा बनाते हैं, वही दृश्य लोगों को महसूस होगा, अनुभव होगा हमारे नृत्य के जरिए। तो ऐसा कीजिए, मिसिंग अदर डांस, मिसिंग ट्राइब्स। थैंक यू। ধন্যবাদ পৰ্যটকসকল। এইবাৰ আমি আগবঢ়াব বিচাৰিছো অসমৰ বাপতিসাহোন স্বৰূপ ৰঙালী বিহুটিৰ এটি অবিচ্ছেদ্য অংগ, সেয়া হ'ল সকলোৰে মৰমৰ, সকলোৰে হেঁপাহৰ, প্ৰাণৰ বিহু নাচটি। আৰু এই বিহু নাচটিত আপোনালোকেও যদি মঞ্চলৈ উঠি আহি আমাৰ নাচনীসকলৰ লগত অংশগ্ৰহণ কৰে বা এপাক নাচে, নথৈ आनंदित हों। अब हम पेश करने जा रहे हैं असम का बिहू डांस। अगर आप लोग भी मंच पे थोड़ा सा आके लड़कियों के साथ थोड़ा सा डांस करेंगे, साथ में डांस में शामिल होंगे तो हम बहुत आनंदित होंगे। थैंक यू। খুব নাচি আহিছিলে গাড়ীত 8 মিনিট ক'ত গ'ল? Baba
হ'ল আপোনালোকে যি মঞ্চলৈ উঠি আহি সুন্দৰকৈ সকলোৰে বিহু নাচিত অংশগ্ৰহণ কৰিলে আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমাৰ মাজতে আমি মাতিছোঁ মঞ্চৰে আমাৰ এগৰাকী নগাঁৱৰ পৰা আমাৰ বাইদেউ আছেহি আমি তেখেতক অকণমান আগত কথা পাতিছোঁ তেখেতে আগত আমাৰ গুৱাহাটীৰ নিউজত কাম কৰিছিল খুব সুন্দৰ এংকৰিং কৰে সেই বাইদেউগৰাকী অৱশ্যে নামটো মই ঘপকৈ পাহৰিছোঁ আমি মাতিছোঁ মঞ্চলৈ পুনৰবাৰ বাইদেউ তেখেতে যদি দুআষাৰ কৈ ভাল লাগিব কেনে পালে ইয়ালৈ আহি তেওঁলোকে কালি সন্ধিয়া প্ৰগ্ৰেমো চাইছিল আৰু এতিয়াও আহিছিল নমস্কাৰ মোৰ নাম মদিহা ইয়াসমিন খুবেই ভাল লাগিছে ইয়াত আহি আগতে NDTVত হিন্দী বাতৰি পঢ়িছিলোঁ तो किसी सब आगे देखी सो यहाँ आकर बहुत ज़्यादा अच्छा लग रहा है स्पेशली मैं बोलना चाहूँगी कि काजीरंगा नेशनल ये जो बायोडाइवर्सिटी पार्क है इसका जो उद्देश्य है ये सही में काबिले तारीफ है और आप लोग जिस तरह से यहाँ मिलजुल कर एक दूसरे को सराह रहे हो दैट इज रियली इट डिजर्व्स ए बिग राउंड ऑफ एप्लॉज फॉर एवरीवन सो অসমৰ সংস্কৃতি আপোনালোকে যিমান ধুনীয়াকৈ জাতি জনজাতিৰ যিমানখিনি বস্তু আমি একচুৱেলি আমি নেজানোৱে বহুতখিনি বস্তু আজি আমি ইয়াত মিউজিয়ামত দেখা পাইছোঁ আৰে এইটো কি বস্তু সেইটো কি বস্তু মাক সুধিছোঁ মাহঁতে কৈছে তহঁতে এইবিলাক চিনিয়ে নাপাওঁ তহঁতে এইবিলাক জানিয়ে নাপাওঁ চ' সেইখিনি বস্তু চব চাবলৈ এটা সুযোগ আপোনালোকে আমাৰ কাৰণে যে দিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ চ' আমাৰ এই কামনা থাকিল ডেট দিছ বায়োডাইভাৰ্চিটি পাৰ্কছ ইভেন গ্ৰ'জ হায়াৰ এণ্ড হায়াৰ এণ্ড হায়াৰ আপোনালোকে আৰু আগবাঢ়ি যাওক আৰু এনেদৰে আমালোকক সকলোকে আনন্দিত কৰি তোলক প্ৰথম যিমানবাৰ কৰি আছে খুব ভাল লাগি আছে কালি ৰাতিও আহিলোঁ আৰু মই অনুৰোধ জনাব বিচাৰিছোঁ যিসকলে এতিয়া এই প্ৰগ্ৰাম চাই আছে এতিয়াতো যিটো আপোনালোকে দেখি পাইছে এইটো জাষ্ট ছোটা সা ঝলক হে আই শুড সে ইটছ ছোটা সা ঝলক চ' মই আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে নিশ্চয় ৰাতিৰ যোনটো প্ৰগ্ৰাম সেইটোত আহক কাৰণ এই প্ৰগ্ৰামটো ৰাতিৰ প্ৰগ্ৰামটো খুব একদম ধুনীয়াকৈ বহলাইকৈ বহুত ধুনীয়াকৈ দেখুওৱা যায় চ' আমাৰ অসমৰ সংস্কৃতি ইমান নাচ গান ইমান ধুনীয়া সেইখিনি চব বস্তু যেতিয়া আমি একে মঞ্চত ইয়াত চাবলৈ এটা সুযোগ পাইছোঁ নিশ্চয় মোৰ লাগে সেই সুযোগখিনি আমি ল'ব লাগে থেংক ইউ ছ' মাছ নমস্কাৰ বহুত বহুত ধন্যবাদ বাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আপুনি যি সুন্দৰকৈ আমাৰ ইয়াত আহি কিমান ভাল লাগিল সেই বিষয়ে আপুনি বহলাই ক'লে আৰু সকলোকে আমাৰ সন্ধিয়াৰ যি আমাৰ কালচাৰ স্পেচিয়েল কালচাৰেল প্ৰগ্ৰেম তাৰ কাৰণে যি আমন্ত্ৰণ কৰিলে আপোনাৰ এই সুমধুৰ বক্তৃতাই আমাক সকলোকে মন প্ৰাণ মোহি নিলে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপুনি সদায় কুশলে থাকক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক অনুষ্ঠানটি এতিয়ালৈ ইমানতে অন্ত পৰিছে